এইটো এতিয়া চাই লওকচোন ঘটনাটো দুইজন কেনি পাৰ হ'বলগীয়া হৈছে এইটো লাইভ প্ৰুফ এইটো এটা জিৰণি চোৱা মানে বাছ স্থান ৰাস্তা কাণতে বনাই থোৱা আছে মানে বাছলৈ যদি বাছত উঠিবলৈ হয় এইখিনি ৰখিব পাৰিব বহিব পাৰিব কিন্তু ভালকৈ বনাইছে গোটেই বস্তুটো খালি গাড়ীত উঠিবলৈ হ'লে আমি খৰিখন পাৰ হ'ব লাগিব ওই লোহা সেইখন যে দি থৈছে ৰেলিংখন সেইখন পাৰ হৈ যাব লাগিব তাৰে গাড়ী ৰখিব আৰু পাৰ হৈ যাব লাগিব এইটো কেনেকুৱা ধৰণৰ বস্তু বনাইছে টেকন'লজি যেন পাইছোঁ টেকন'লজি এইটো ইয়াত এতিয়া বহি আছোঁ সিপাৰে গাড়ী ৰখিব না যাবলৈ বাট পথ আছে না কিবা আছে এইখন দি থোৱা আছে এইফালেতো বহিবলৈ বাট চোৱা এইটো জিৰণি চোৱা এইখন ৰেলিং এতিয়া বোলে বোকাখাট যাওঁ গাড়ী সেইখিনিতে ৰখিলে আকৌ ওপৰেদি জাপ মাৰি পাৰ হৈ যাব লাগিব কি বনাইছে এইখন সিফালেও আছে সিটো আছোঁ বনগাঁৱত সেইপাৰে এইটো ফ'ৰলেন ৰাস্তা এতিয়া ঘটনাটো হ'ল এইখন আহি যেনিবা এইখিনিতে ৰখিলে এতিয়া মানুহ যাব কেনি এয়াই বনাইছে কি ভাৱ কৰি বনাইছে গম নাপাওঁ দেই বাকী ভালেই হৈছে বাৰু এইটো কণ্ডিশ্যনটো এতিয়া ল'ৰা ছোৱালীলৈ পৰিয়াল এটালৈ ফেমিলি এটা লৈ পেলাই বাছত যাবলৈ ৰখি আছে এতিয়া কেনেকৈ পাৰ হৈ যাব চাওকচোন বাৰু কথাটো হয়নে নহয় আমাৰ বাৰু দিগদাৰ নাই আমি খুবকৈ পাৰ হৈ যাব পাৰিম এই ফেমিলি লৈ অহা মানুহবোৰ কি হ'ব বা বুঢ়ী মানুহ তেতিয়া বয়সস্থ মানুহ এতিয়া কেনেকৈ পাৰ হৈ যাব এই পিন্ধি লোহা ৰেলিং হয়নে নহয় কমেণ্ট কৰি জনাব মোক এইটো এতিয়া চাই লওকচোন ঘটনাটো দুইজন কেনি পাৰ হ'বলগীয়া হৈছে এইটো লাইভ প্ৰুফ এতিয়া বাছখন আহি এইখিনি ৰখিব পাৰ হ'ব লাগিব সি তলেদি দিছে নহয় কাৰবাৰটো এইজন পাই গ'ল সি যোৰহাটৰ পৰা আহি এইখন যোৰহাটৰ ফালৰ পৰা আহিছে গাড়ীখন আহি পেলাই এতিয়া এইটো কণ্ডিশ্যন দেখিছেনে এইটো কাৰবাৰটো কিছুমান ভাল হ'ল কিছুমান বেয়া হ'ল আৰু